এয়া আমাৰ হাঁহ পুৰি আছে, এয়া আমাৰ জিতেন বৰা, জিতেন বৰাই হাঁহ পুৰি আছে। হাঁহটো কেনেকে পুৰিলে ভাল হয়, কেনেকে পুৰিলে খাবলৈ ভাল হয় সেইটো আপোনালোকক ক'ব, সবিশেষে তেখেতে ক'ব। আৰু সেইটো আমি আপোনাক এই ভিডিঅ'ৰ জৰিয়তে সকলোৱে দেখাইছোঁ। হাঁহটো কেনেকে চমু প্ৰক্ৰিয়াত তাৰমানে পুৰিব পাৰি তেখেতে বুজাই দিব। কওক এতিয়া চাওক, আপোনালোকে হাঁহটো এনেকে এটা ঠেঙত ধৰিলে এখন হাতে, আৰু এডাল ৰছী লগাই দিলে বা এডাল মাৰি লৈ ল'লে, আপোনালোকে চিপ দি দিলে, ৰছী হ'লে চিপ দি দিলে আপুনি, আৰু ইভাগে আপুনি মাৰিডালে নেলটো তেনেকৈ ধৰি থাকিলে, আৰু এদিনত আপুনি হাঁহটো পুৰি আদায় কৰি দিব পাৰিব হা। আপোনালোকে দেখিছে ন, আকৌ ইটো ঠেঙলৈ লৈ লওক, আপুনি ইটো ঠেঙলৈ লৈ এই বুকুখন পুৰি পেলালে হা, বুকুখন পুৰি পেলাই আপুনি ধৰি লওক এতিয়া হ'লে প্ৰায় হৈ গ'ল, আপুনি এদিনত এটা হাঁহ পুৰি আদায় কৰি দিব পাৰিব হা। আপোনালোকক মই বুজাই কৈছোঁ, এতিয়া এই গৰম ঠেংটোত আপুনি ধৰি দিয়ক, আপোনাৰ হাতখন চেলখাই যদি লেজাই মোক ক'ব কালিলে হয়। আৰু ইয়াত দুই এডাল পাখি থাকিব পাৰে দেই, আপোনালোকক কৈছোঁ, দুই এডাল পাখি থাকিলেও আপোনাৰ পেটলৈ গ'লেও একো দিগদাৰ নাই হা, আপোনালোকে চিন্তা নকৰিব, খাই দিব পাৰিব। এতিয়া আপোনালোকে চাওক, মোৰ হাতখনে চেল খুৱাই নিছিলে, অলপ কথা অকণমানত বাচিছোঁ। আপোনালোকে মোৰ পদ্ধতিত নকৰিব বাৰু, কিন্তু এদিনত এটা হাঁহ হৈ যাব ইজিলি। এই পুৰি আছোঁ চাওক, আপুনি পোকৰটো পুৰিছোঁ এতিয়া মই তেতাই থাকে বৰ বেছি, সেইটো কাৰণে পোকৰটো পুৰি দিছোঁ। এই ঠোঁটটোৱে খুব ধান চাউল খাই থাকে হা, এই ঠোঁটটো পুৰি পেলালোঁ। প্ৰথম এই ঠোঁটটো পুৰি দিছোঁ দেই, তাৰমানে এই ধান চাউল খুব খায় নহয়। এতিয়া আপোনাৰ মই কথা এটা সুধিছোঁ, এই ঠোঁটটো যদি আপুনি পুৰি আছে, যিটো ঠোঁট পুৰি আছে সেইটো চুলে কি হ'ব? এই ঠোঁটটো যদি আপুনি এনেকৈ হাতে চুই দিয়ে, আপোনাৰ হাতখন চেল খাই যাব। সেইটো কাৰণে ঠোঁটটোত নধৰি আপুনি নেলুটোত ধৰিব পাৰে, এনেকৈ নেলটোত ধৰি আপুনি আকৌ উবুৰি কৰি দিয়ে। এতিয়া পিঠিটো পুৰিব হ'ল, আপুনি এনেকৈ জুইত আপোনাৰ হাতখন সোমাই যাব, চাব আকৌ মোৰ সোমাইছিলে অলপতহে বাৰু, দেখুৱাই আছে এই আছক আপুনি পিঠিখন পুৰি পেলালে। এয়া হাতখন পুৰিছিলে, অলপ তাত গৈছিলে, নোম কেইটামান পুৰিলে নেকি, গোন্ধাইছে হয়, পুৰিলে দুটামান পুৰিছে। এই আপুনি এতিয়া নেলুটো লুটি খুৱাই লৈ এতিয়া পুৰি দিয়ক হা, মানে ইজিলি হৈ গ'ল এতিয়া। নহয় দাদা, জিতেন, এইটো আপোনাৰ কিমান সময়ৰ ভিতৰত এইটো পুৰি আদায় হৈ যাব? এইটো আপোনাৰ খুব বেছি এবেলাত হৈ যাব, খুব ভালকৈ পুৰিলে এদিনত হৈ যাব, আপুনি চিন্তা নকৰিব হা। আপোনাৰ এতিয়া টিপটপ হ'ল নাই, এতিয়া চাওক আপুনি ইয়াত এডাল নোম নাই ক'তো অকণমান এনেই দাদা এটা কথা নহয়, এইটো আপোনাৰ কিমান দিনৰ এক্সপিৰিয়েঞ্চ হয়? এইটো মোৰ প্ৰায় 1.5 বছৰ 2 বছৰ লাগিছে দেই শিকোঁতে। তোমাৰ আৰু কিবা সুধিবলগীয়া আছে নেকি তোমাৰ? হাত পুৰিলে নিব অকণমান নোম কেইটামান পুৰিছে মোৰ হাতৰ, হাঁহৰ নোম পুৰোঁতে হাতৰ নোম পুৰে বাৰু। এই নহয়, এই দুডালমান আলকেইডাল থাকিলে ভাল নে বেয়া? আলকেইডাল থাকিলে ভাল, তাৰমানে কেলৈ নেলুত অকণ খৰ থাকে। দেখিছেনে আপোনালোকে, এই গৰম হৈ গ'লে বস্তুটো ধৰিবলৈ আপোনাৰ পলিথিন এখন লাগে, পলিথিনখন যেতিয়া আপোনাৰ মানে হেৰি হৈ যাব, গলি যাব, ঠোঁটটোত লগাই ল'ব লাগে, ঠোঁটটোত লগাই ল'ব লাগে দেই। অলপ বুজাই কৈছিলোঁ কথাটো। এতিয়া মোৰ হৈ গ'ল, এতিয়া অ'কে হৈ গ'ল, ফাইনেলি হৈ গ'ল আমাৰ বস্তুটো, ফাইনেলি হৈ গ'ল। তাৰপিছত মাৰিডাল এনেকৈ মাৰি দিলে আপোনাৰ এই আপুনি শালৰ কথা কৈছিলে, খালি মাটিত থ'লে পলাব চাব, এই শালডাল এতিয়া ওলাই গুচি যাব, এনেকৈ মাৰি দিলে বস্তু মাটিত পৰিলে কি হ'ব, উগি যাব, মাটিত পৰিলে এই বস্তু বেয়া হৈ যাব, উগি যাবও বেয়া, পলাবও বেয়া হ'ব। ই হয়তো ইয়াত জিঅ' আহিবলৈও আছে দেই, ক'ব নোৱাৰি। আপুনি যদি ইচ্ছা কৰে, যদি প্ৰভু ভগৱন্তই যদি ইয়াৰ জিঅ'টো দিওঁ বুলি কয়, তেতিয়া কালিলৈ পৰা আকৌ তিতাই ধুনীয়াকৈ চুই থাকিব পাৰিব। ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন? এইটো ৰাসায়নিক পৰিৱৰ্তন বুলি ধৰি পোৱা, তুমি যি বুলি ধৰা তোমাৰ এইটো নিজৰ কথা।